অসমৰ কৃষকে চলাবলৈ 7জন প্ৰতিনিধি আমি আহি পাইছোঁ যোৱাকালি দিল্লী। আজি আমি সিংহ বৰ্ডাৰত উপস্থিত হৈছোঁ। এই সিংহ বৰ্ডাৰত আমি পাঞ্জাৱৰ যে কিষাণ নেতা তেওঁলোকৰ যে সহযোগী কমেটসকল আছে আৰু ইয়াৰ কৃষকক লৈ আমি এতিয়া এই অঞ্চলত আমি কিষাণ মিছিল কৰি আছোঁ। ইয়াৰ মূল কথাটো হৈছে বন্ধুসকল, ইতিমধ্যে আজি 26 তাৰিখৰ পৰা লাগাতাৰভাৱে আন্দোলন চলি আছে। 3খন কৃষক বিৰোধী কালা আইন বাতিলৰ দাবীত আৰু লগতে কৃষকৰ উৎপাদিত বছৰ উচিত মূল্য দিয়া দাবীত যে আন্দোলন, এই আন্দোলন ধাৰাবাহিক চলি আছে। এই আন্দোলন অকল পাঞ্জাৱ, হাৰিয়ানা, উত্তৰাখণ্ড এই আন্দোলন সৰ্বব্যাপী আন্দোলন সারা ভারতবর্ষে এই আন্দোলন ব্যাপী আছে। অসমতো জিলায় জিলায় অঞ্চলে অঞ্চলে এই আন্দোলন আজি ব্যাপিত হয়েছে। আজি 18 তারিখে আজি গোটেই অল ইন্ডিয়া কিষাণ সভা বা সংযুক্ত মোৰ্চাৰ সিদ্ধান্তমৰ্মে সারা ইন্ডিয়ার লগতে অসমতো আজি অঞ্চলে অঞ্চলে কিষাণ মহিলা দিবস আৰম্ভ হৈ গৈছে। আমি কিষাণ সংযুক্ত মোৰ্চাৰ বিভিন্ন কাৰ্যসূচী আমি অসমতো কাৰ্যকৰী কৰিবলৈ সক্ষম হৈছোঁ। আৰু লগে লগে এই যে আন্দোলন, এই আন্দোলনক আৰু গতিশীল কৰাৰ কাৰণে 26 তাৰিখে যি কিষাণ পেৰেডৰ আহ্বান দিছে, এই কিষাণ পেৰেড আমি ভাবোঁ সফল হওক। এই আইন তেওঁলোকে মোদী চৰকাৰে বাতিল কৰিবই লাগিব। এই বাৰ্তা আমি অসমবাসীক দিব লাগিব। অসমতো যে আন্দোলন চলি আছে, সেই আন্দোলন আমি এই কিষাণ সিংহ বৰ্ডাৰ দিয়াৰ কাৰণে বিভিন্ন বৰ্ডাৰ সৰ্বভাৰতত দিয়াৰ কাৰণে আমি এই যে অসমৰ প্ৰতিনিধি দল সিংহ বৰ্ডাৰত উপস্থিত হৈছোঁ। আমি আগন্তুক দিনত এই আন্দোলনক আৰু ব্যাপক আৰু জোৰদাৰ আৰু শক্তিশালী কৰাৰ কাৰণে নিশ্চয় গোটেই দেশৰ কৃষক সমাজ ঐক্যবদ্ধ হৈ হ'ব লাগিব। আৰু মোদী চৰকাৰে আইন বাতিল কৰিব লাগিব। বাতিল নহ'লে এই ৰাইজ আজি বাপচ নহ'ব, এই ৰাইজ আজি পিছুৱাই নাযাব।